उम्र सारी হামু বৰ কিছু কি ডাক্তাৰে হাকে হাফপেন ছাপেন পিন্ধি ঘুমি আছে অ ছাৰ আপনি কি ডাক্তাৰে হাকে হাফপেন ছাপেন পিন্ধি ফফে ফফে ঘুমি আছে মোৰ বাই নহয় মানে দৌৰা দৌৰিকে মই হাফ পেণ্টটো পিন্ধি আহিলো তাৰমানে কওকচোন আপোনাক সৰি কি অচৰিয়ে ঘুমাবা আছে আচ্ছা হেৰি আপোনাৰ নাম বিমলা কলিতা বিমলা কলিতা বয়স 2 কুৰি 5 বছৰ মানে 55 বছৰ 55 বছৰ আচ্ছা জেন্ডাৰ কি জানদাৰে লিংগ আপনি মোক দেখা নাই স্বভাৱ বেয়া না স্বভাৱ বেয়া হেৰি সমস্যাটো ছাৰ সমস্যাৰ কথা নকোদা মোৰ গতাই প্ৰেছাৰে চুগাৰে থাইৰডে গতাই আক্ৰি গৈছি ইফালে দেহাটো দেখছি না মই কেনে লদৰ পদৰ হৈছো হয় খালি পাৰাই ছাৰ মোৰ গতাই মাথাটো ঘূৰি আছে সেইকাৰণে আহিছো দিয়ক আপোনাৰ ওচৰত মোক কিবা এটা সমস্যা সমাধান দিয়ক ছাৰ কালিৰ পৰা আপোনাৰ মাথা ঘূৰি আছে অ ছাৰ অনবৰত ঘূৰি আছে ইমাৰ্জেঞ্চি বাপৰে আপোনাৰ হাই প্ৰেছাৰ আপোনাৰ হাই প্ৰেছাৰ মই যে কি কৰিম ছাৰ কি কৰে মানে আপুনি মোৰ এতিয়া খোৱা বেছিকে কৰে নেকি নাই ছাৰ মই একদম নাখাওঁ মই এই প্ৰেছাৰ চুগাৰ হোৱাৰ পৰাই ছাৰ মই ভাত খাব দিছো আপোনাকে নাখাওঁ ছাৰ একদম নাখাওঁ মই ৰাতিপুৱা কি দিছে ৰাতিপুৱা ছাৰ মই ভাত খোৱা নাই ছাৰ মোৰ ছাৰ ৰুচি একদম বয়া তথাপিতো পুৱা কি খাইছে আপুনি কোৱা মানে ছাৰ আমাৰ এই ঘৰৰ জাৰ্চি গাইটো জাৰ্চি তাৰে আধা লিটাৰ গাখীৰ আৰু 80 মান চিৰা সানি সেই গাখীৰেদি খালো আধা লিটাৰ গাখীৰ আৰু 80 মান চিৰা তাৰ পাছত ছাৰ আপোনাৰ 5টা মালভোগ কল আছিল 5টা মালভোগ কল ছাৰ পেটটো ৰখৰখনি থাকে নৰি সেই 5টাও খালো দিয়ক পুৰা খাই দিছো আচ্ছা তাৰ পাছতো ছাৰ মোৰ ভোক মৰা নাই তাৰ পাছত ছাৰ আমাৰ এই বগী হাতটো হেৰিতিয়া ছয়তিয়া দক কণী পাইছে ডিমীয়া সেই ডিমীয়া 5টা ডিমীয়া উৰি খাই এটা ডিমে নাইকিয়াটো গেলি থৈ আহিছো 5টা আকলাই মাছি আপুনি খাইছো দক তথাপিতো ছাৰ মোৰ পেটৰ ভোক ৰখৰখনিটো কমা নাই নাই ছাৰ ভাত খোৱা নহয় এতিয়ালৈ চুগাৰৰ টেবলেটটো খাব লাগিলে সেইকাৰণে খাইছো দক আপনার কি বেমার আছে গম পাইছি কি আছে হাই প্রেসার ডায়াবেটিস থাইরয়েড আর আপনি এই 5 জন মান মানুষ খাদ্য আকা লাগে রাতিপুৱাতে মাৰি দে আপনি কেনেবা হিলে যাব আপোনাক কৈ দিম কি কয় স্যার ও স্যার কি বেটা করো মই কি করু ইফালে মোর পুরা পাতুর বিয়া কাটিয়া লাগে মোর গটায় আখা সেসা মানি মোর বয় স্যার ইমান চিন্তা করবে নাগে মই রত্নেশ্বর ডাক্তার থাকতে আপনি চিন্তা কৰিব নালাগে মই আপোনাক ঔষধ লিখি দিছো হ্যাঁ আপুনি এটা কাম কৰক এই ঔষধখিনি আপুনি খাব হ'ব স্যার হ্যাঁ আৰু ৰাতি আপুনি শুকান ৰুটি খাব হ'ব ও স্যার শুকান ৰুটি মই ভাত খোৱাৰ পাছত খাম না ভাত খোৱাৰ আগত খামে কি It's the motherfucking Eagle Double G. Snoop Dogg.